নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ বাবে ভাপত সিজোৱা পিঠাৰ ৰেচিপি এটা লৈ আহিছো। কেক টিনত বনাইছো আজি মই ভাপত সিজোৱা পিঠা। এইদৰে যদি কেক টিনত ভাপত সিজোৱা পিঠা বনাই খাবলৈ বহুত বেছি ভাল লাগে। আপোনালোকৰ যিসকলে এনেকৈ ভাপত সিজোৱা পিঠা খোৱা নাই এবাৰ খাই চাব পাৰিব। এতিয়া যেহেতু ঠাণ্ডা দিনত এনেকৈ গৰমে ভাপত সিজোৱা পিঠা লাল চাহ কাপৰ লগত খাই খুব বেছি ভাল লাগে। আহকচোন বেছি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো। তাৰ বাবে এটা মই বাউল লৈ লৈছো আৰু ভাত খোৱা চাউলৰ শুকান পিঠাগুৰি 3 কাপ লৈ লৈছো। যিকোনো ভাত খোৱা চাউলৰ পিঠাগুৰি লৈ ল'ব পাৰিব, মাত্ৰ বৰা চাউলৰ পিঠাগুৰি নল'ব। এতিয়া মই সেই একেটা চাহ খোৱা কাপেৰে 1 কাপ ৰুকি লোৱা নাৰিকল দিছো। আপোনালোকে শুকান নাৰিকলো দিব পাৰে বা নিদিয়াকৈ বনাব পাৰে, কিন্তু নাৰিকল দিলে খাবলৈ টেষ্টটো খুব বেছিকৈ ভাল লাগে। এতিয়া মই সেই একেটা কাপেৰে 1 কাপতকৈ অকণমান কম 1 আঙুলমান কম চেনি দিছো। আপোনালোকে যদি মিঠা বেছিকৈ খাই ভাল পায় তেনেহলে বেছিকৈ ল'ব। এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি লৈছো। এনেকৈ শুকান সামগ্ৰীখিনি ভালকৈ মিক্স কৰি ল'ব যাতে সকলোখিনি ভালকৈ মিক্স হৈ যায়। আপোনালোকে যিমানটো জোখত পিঠা বনাব বিচাৰে সিমান জোখত পিঠাগুৰি লৈ ল'ব। সকলোখিনি মই ভালকৈ মিক্স কৰি ল'লো। এতিয়া মই সেই একেটা কাপেৰে আমুল তাজা গাখীৰ 1 কাপ ঢালি দিছো। গাখীৰখিনি নৰ্মেল টেম্পাৰেচাৰতে আছিলে। আপোনালোকে ইচ্ছা কৰিলে যদি ঘৰত গৰু গাখীৰ থাকে তেনেহলে গৰু গাখীৰ লৈ ল'ব। গাখীৰখিনি কিন্তু ঠাণ্ডা ৰাখি ল'ব। এতিয়া মই আৰু 1 কাপ গাখীৰ ঢালি দিছো। আকৌ ভালকৈ মিক্স কৰি ল'ম। মোৰ পিঠাগুৰিখিনি শুকান পিঠাগুৰি থকাৰ কাৰণে গাখীৰ বেছিকৈ লাগিছে। আপোনালোকে যদি কেঁচা পিঠাগুৰি লয় তেনেহলে ইমানকৈ গাখীৰ নালাগে। এতিয়া ভালকৈ মিক্স কৰি লৈছো। ভালকৈ মিক্স কৰি ল'লো। এয়া দেখিছেনে মিশ্ৰণটো বেছি ডাঠ হৈ আছে। সেয়ে মই আকৌ একেটা কাপেৰে 1 কাপ পানী লৈছো আৰু পানীখিনি মই অলপকৈ ঢালি দি মিক্স কৰি ল'ম। অলপকৈ ঢালি দি মই বেটাৰটো কিমান ডাঠ বা পাতল হয় চাই ল'ম। সেইকাৰণে মই গোটেইখিনি পানী ঢালি দিয়া নাই, অলপকৈ ঢালি লৈছো। ভালকৈ মিক্স কৰাৰ পাছত এয়া দেখিছেনে অলপ ডাঠ হৈ আছে। সেইকাৰণে মই আৰু অকণমান পানী ঢালি দিছো। আকৌ এবাৰ ভালকৈ মিক্স কৰি লৈছো। মিশ্ৰণটো আমাৰ বেছি ডাঠো হ'ব নালাগে আৰু বেছি পাতলো হ'ব নালাগে। কেকৰ বেটাৰটোৰ নিচিনাই হ'ব লাগে। এয়া দেখিলেনে ইমানটো জোখতে হ'ব লাগে। এতিয়া মই ঢাকোন এখন দি 10 মিনিটৰ কাৰণে ৰেষ্ট কৰিব দিম আৰু এইটো সময়তে মই কেক টিনটো ৰেডি কৰি ল'ম। তাৰ বাবে মই এটা কেক টিন লৈ লৈছো আৰু ইয়াতে মই 2 টোপালমান ৰিফাইন অইল দি দিছো আৰু এডাল ব্ৰাছেৰে মই চাৰিওফালে ঘঁহি ল'ম। এনেকৈ ৰিফাইন তেল ঘঁহি ল'লে পাছত পিঠাটো বহুত ধুনীয়াকৈ ওলাই আহিব। আপোনালোকেও যদি পিঠা বনাই এনেকৈ কেক টিনটো বা যদি ষ্টিলৰ টিফিনত বনাই তেনেহলে ষ্টিলৰ টিফিনটো ৰিফাইন তেল ঘঁহি ল'ব। এইদৰে মই চাৰিওফালে ভালকৈ ঘঁহি ল'লো। এতিয়া মই পিঠাগুৰি বেটাৰটো দি দিম। পিঠাগুৰি বেটাৰটো দিয়াৰ আগতে আপোনালোকে আকৌ এবাৰ ভালকৈ মিক্স কৰি ল'ব। যদি অকণমান ডাঠ হৈ থাকে তেনেহলে অলপ গাখীৰ বা পানী মিহলি কৰি ল'ব। মই পিঠাগুৰি বেটাৰটো গোটেইখিনি দি দিলো। আৰু এটা কথা, আপোনালোকে যদি বেকিং পাউডাৰ দিব বিচাৰে তেনেহলে পিঠাগুৰি বেটাৰটো ঢলাৰ আগতে দি ল'ব। প্ৰথমতে দি নল'ব। যেতিয়া ষ্টিলৰ টিফিনটো বা কেক টিনটো দিব তাৰ আগে বেকিং পাউডাৰ বা চ'ডা খাৰ যদি দিব বিচাৰে তেনেহলে তেতিয়াহে দিব। এতিয়া মই অলপ টপটেপাই দিছো। যদি ভিতৰত এয়াৰ বাবলছ আছে তেনেহলে ওলাই আহিব। এতিয়া মই অলপ চেৰি সৰুকৈ কাটি লৈছো আৰু ওপৰে এনেকৈ দি দিছো। এনেকৈ চেৰি দি দিলে পাছত পিঠাটো দেখিবলৈ বহুত ধুনীয়া লাগে আৰু খাবলৈ ভাল লাগে। আপোনালোকে চেৰি নহলে টুটি ফুটি নহলে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে। আৰু যদি নিদিও বুলি ভাবে নৰ্মেলকৈ বনাব পাৰে। নৰ্মেলকৈ বনালেও খাবলৈ বহুত ভাল লাগে। এতিয়া মই গেছৰ ওপৰত এখন কেৰাহী 5 মিনিটৰ কাৰণে হাই ফ্লেমত অলপ পানী দি উতলিবলৈ দিছিলো।
এয়া উতলি আছে আৰু কেৰাহীখনত মই এটা ষ্টেণ্ড ওলোটাকৈ পাতি দিছোঁ। এতিয়া মই সাৱধানেৰে কেক টিনটো বহাই দিছোঁ আৰু ঢাকোনখন লগাই 20-25 মিনিটমানৰ কাৰণে ল' ফ্লেমত সিজিবলৈ দিম। এতিয়া মই 25 মিনিটৰ পাছত ঢাকোনখন দাঙি চাইছোঁ। এয়া দেখিছেনে, ওচৰৰ পৰা দেখাই দিছোঁ, কাষৰ ছাইডটো লাহে লাহে এৰাই আহিছে। তাৰমানে আমাৰ পিঠাটো ধুনীয়াকৈ হৈ গৈছে। পিঠাটো হ'লে এনেকৈ কাষৰ ছাইডটো লাহে লাহে এৰাই আহিব। বা আপোনালোকে এডাল শলাৰে খুচি চাব পাৰে। যদি কেঁচা বেটা লাগি নাহে তেনেহ'লে গম পাব যে পিঠাটো সিজিলে বুলি। আৰু যদি কেঁচা বেটা লাগি আহে তেনেহ'লে আকৌ ল' ফ্লেমত 5-6 মিনিটমানৰ কাৰণে সিজিবলৈ দিব। এয়া দেখিছেনে, আমাৰ কাষৰ ছাইডটো ধুনীয়াকৈ লাহে লাহে এৰাই আহিছে। আমাৰ পিঠাটো হৈ গৈছে ইতিমধ্যে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু ঠাণ্ডা হোৱাৰ পাছত মই এখন ছুৰীৰে পিঠাটো চাৰিওফালে এনেকৈ এৰুৱাই লৈছোঁ আৰু কাঁহৰ কাঁহী এখনত উলিয়াই ল'ম। আপোনালোকে যদি এনেকৈ আগতে ভাপত দিয়া পিঠা বনোৱা নাই, এবাৰ বনাই খাই চাবচোন, বহুত ভাল পাব। ঠাণ্ডা দিনত লাল চাহ কাপৰ লগত এনেকৈ গৰম গৰম ভাপত দিয়া পিঠা খাই বহুত বেছিকৈ ভাল লাগে। এয়া দেখিছেনে, ইমান ধুনীয়া লাগিছে দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈও তেনেকৈ ধুনীয়াই লাগে। এতিয়া মই এপিচ কাটি দেখাইছোঁ। বহুত কোমল হৈছিলে পিঠাটো আৰু বহুত ফুলিও আহিলে। এয়া দেখিছেনে, কিমান ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈ তেনেকুৱা ধুনীয়া লাগে। হোটেলৰ মিঠাইৰ দৰেই লাগে। আপোনালোকে যদি আগতে এনেকৈ খোৱা নাই এবাৰ খাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলত যদি আপোনালোক নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুখত থাকক, হাঁহি থাকক। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।